ইয়াৰফোনডাল চাওঁ, ইয়াৰফোনডাল কিমান প্ৰাইচ নো? চাওঁ, মোক লাগে এডাল। এডালৰ দাম হ'ল 999, মানে 999 টকা। লাগিব নেকি? দিয়ক চাওঁ কেনেকুৱা। 999 ন? অঁ ঠিক আছে। এইটো পইচা আপোনাৰ, এইটো পইচা 999 ন? ঠিক আছে, এইটো লওক। ঠিক আছে, দিয়ক 1000 টকা দিছে ন? কিন্তু কি হ'ব, 1 টকা খুচুৰা নহ'ব, 1 টকা চেঞ্জ নাই, 1 টকা চেঞ্জ নাই। ৰাখক, নালাগে, 1 টকা নালাগে, ৰাখক। এই যে আমি ক'ৰবাত লোকেল দোকানত বা শ্বপিং মল বা অনলাইনে হওক বা লোকেল যোনবিলাক যিকোনো বস্তু আমি কিনিব যাওঁ, প্ৰাইচবোৰ যেনেকৈ 199 থাকে, 999 থাকে, 799 থাকে, ফোন কিনিলে 799, 7999 থাকে, 10999 থাকে, 15999 থাকে, এনেকৈ প্ৰাইচবোৰ কিয় থাকে? যেনেকৈ 9999 মানে 999 টকা। 999 টকা দিয়াতকৈ 1000 টকা কিয় নিদিয়ে? 1 টকা কিয় কমকৈ ৰাখে চব প্ৰাইচবোৰত? চ' এইটোৰ ওপৰত মই আজি আলোচনা কৰিব ওলাইছোঁ। যিহেতু মোৰ এইটো টেকনিকেল চেনেল হয়, সেইবাবে মই বেলেগ বস্তুৰ কথা ক'ব নাযাওঁ। অকল মই টেকন'লজি যোনবিলাক ফোন হওক বা গেজেট হওক, এইবিলাকৰ দামবিলাক কিয় এনেকৈ নিৰ্ধাৰণ কৰে, 1 টকা কিয় কমাই ৰাখে চব বস্তুৰে। চ' এইটোৰ ওপৰত আলোচনা কৰিম। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, প্ৰথমতে যোনবিলাক প্ৰাইচবোৰ নিৰ্ধাৰণ কৰে, যেনেকৈ 199 হওক, আমি যিকোনো চাপ'জ হেডফোন এটা কিনিব গ'লে, হেডফোনডালৰ প্ৰাইচ চাপ'জ 499 ৰাখাতকৈ 500 কিয় নাৰাখে? 1 টকা কিয় কমকৈ ৰাখে? এইটোৰ কাৰণ হ'ল যে চাপ'জ আমি 499 500 টকাৰ এটা বস্তু কিনিব গৈছোঁ, তাতে 499 যেতিয়া দেখা পাওঁ, আমি 499 লিখা আছে, তেতিয়া আমাৰ মাইণ্ডত এটা ইলিউজন ক্ৰিয়েট হয়। ইলিউজনটো ক্ৰিয়েট হয় আৰু আমি ভাবোঁ যে এইটোৰ প্ৰাইচটো বহুত কম হয়চোন, 500 টকাই নহয়, 499হে আৰামছে লৈ যাব পাৰোঁ। চাপ'জ এটা আমি 1000 টকাৰ বস্তু কিনিব গ'লোঁ, 999 লিখা আছে, আৰে এইটো 900 টকাই দিচোন, 1000 টকা নহয়। এনেকুৱা এটা মাইণ্ডত আমাৰ ইলিউজন এটা ক্ৰিয়েট হয়। চ' এইবিলাকৰ ফাইদা উঠাই যোনবিলাক কোম্পানীয়ে চেল কৰে বস্তুবোৰ, এনেকৈ চেলৰ এইটো টেকনিক হয়। 1 টকা এটা কমকৈ ৰাখিলে মানুহে ভাবিব যে এনেকুৱা কম প্ৰাইজতে বস্তুটো পাই আছোঁ, এনেকুৱা টাইপৰ এটা ইলিউজন ক্ৰিয়েট হয় চবৰে মাইণ্ডত, আমাৰ মানুহবিলাকৰ মাইণ্ডত। চ' এনেকৈ প্ৰাইচবোৰ সেইকাৰণে এনেকৈ নিৰ্ধাৰণ কৰা হয়। নেক্সট ডাঙৰ ৰিজনটো হ'ল ব্লেক মানি। এতিয়া আমি সকলোৱে বহুতে ভাবিছে যে ব্লেক মানি, 1 টকা কি ব্লেক মানি হ'ব? এনেকৈতো ব্লেক মানি হয়, 1 টকাকৈ মিলি কিনে 1 কৰোৰ 2 কৰোৰ হৈ যায়। আমি যেতিয়া বস্তু এটা কিনিব যাওঁ, চাপ'জ 999, 999, 1000 টকা এটা 500 টকা দুখন দি দিওঁ, 1000 টকা দি দিওঁ, আৰু আমি 1 টকাটো নোলোৱাকৈ আমি বহুতে গুচি আহোঁ। আপুনি আহিব পাৰে, কিন্তু বহুতে এনেকৈ 1 টকাটো নোলোৱাকৈ গুচি আহে। প্ৰথম কথাটো হ'ল, মানুহটো ভাবে যে এই কাষৰ মানুহে কি বুলি ভাবিব, 1 টকাটো ল'লে কাষৰ মানুহে কি বুলি ভাবিব, ষ্টেটাছটো মেইনটেইন কৰিবৰ কাৰণে 1 টকাটো নোলোৱাকৈ গুচি আহে। কিন্তু সেই 1 টকাকৈ প্লাছ হয়তো ব্লেক মানিবোৰ সিহঁতে হেৰি কৰে। এটা উদাহৰণ চাব গ'লে, চাপ'জ এটা বিগ বাজাৰৰ এটা ষ্ট'ৰ এটা আছে। বিগ বাজাৰ বহুতো ষ্ট'ৰ আছে। এটা ষ্ট'ৰত যদি এদিনত যদি 1000 মানুহ যদি 1 টকাকৈ এৰি আহে, মানে 1000 টকা হ'ল, একদিনত যদি 1000 টকা হয়, 30 দিনত 30,000 টকা। এনেকৈ আপোনালোকৰ ইহঁতে, এটা ষ্ট'ৰৰ কথাই কৈছোঁ মই, কিন্তু ইমান বহুতো ষ্ট'ৰত আমি এনেকৈ 1 টকাকৈ এৰি থৈ আহোঁ, আৰু এই 1 টকাৰ পৰা যাই পেলাই এই বহুতো ব্লেক মানি সৃষ্টি হয়। আমি কিছুমানে ভাবোঁ যে বহুত এতিয়া কাষত বহুত মানুহ আছে, আমি ল'ব লাজ কৰোঁ, বা ষ্টেটাছটো বেয়া হ'ব, এনেকুৱা টাইপৰ বহুতে ভাবে। কিন্তু সেই 1 টকাটো কোনোবা যোনটো ছিগনেলত যোনবা ভিখাৰী থাকে, এই ভিখাৰীবোৰক 1 টকা এটা দিবৰ কাৰণে আমি 10 বাৰ ভাবিব লগা হয়। কিন্তু আমি এই 1 টকাটো আমি শ্বপিং মল বা যি হওক দোকানত হওক, সেই 1 টকাটো এৰি থৈ আহোঁ, কাৰণ আমি ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে। এতিয়া চলিউশ্যন কি আছে? এইটো যেতিয়া আমি 1 টকাকৈ এনেকৈ ব্লেক মানি ইহঁতক দি আছোঁ, মানে আমি 1 টকাকৈ প্ৰত্যেক দিনা এনেকৈ এৰি আহি আছোঁ চব দোকানত, এইবোৰৰ চলিউশ্যন কি আছে? চাওক, চলিউশ্যন বহুত আছে। তাৰোপৰি মই দুটামান কৈছোঁ তাতে যে যদি আপোনালোকে কিবা এটা বস্তু কিনিব গৈছে 799, 999, তেতিয়া আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড ইউজ কৰিব পাৰে, অনলাইন পে'মেণ্ট কৰিব পাৰে। অনলাইন পে'মেণ্ট কৰিলে যোনটো একজেক্ট এমাউণ্ট, সেইটো পে'মেণ্টে হৈ যায়। চ' এনেকৈ 1 টকাটো আপোনাৰ বাচি যায়।
তাৰ নেক্সট কথাটো হ'ল আপোনালোকে এটা টেষ্ট কৰিব পাৰে যে আপোনালোকে ছাপ'জ 999 বস্তু এটা কিনি পেলাই যেতিয়া পইচাটো দিব যাব তেতিয়া আপুনি এটা প্ৰমাণ চাব যে সিহঁতে যদি কয় মোৰ তাত চেঞ্জ নাই 1 টকা নাই তেনেহ'লে ক'ব কি এইটো মই বস্তুটো ৰাখি যাওঁ অলপ পিছত আহি পেলাই চেঞ্জ লৈ আহি পেলাই মই লৈ যাম সেনেকৈ সিহঁতক ক'ব দোকানত সিহঁতে ক'ৰ পৰা মেজিকেলি আপোনাক 1 টকাটো ওলাই দি দিব চাব এবাৰ টেষ্ট কৰি আপোনালোকে দোকানত চ' বহুতো এনেকুৱা চলিউশ্যন আছে যে 1 টকাটো বচাব পাৰা চ' আপোনালোকে নেক্সট টাইম কিবা বস্তু কিনিব গ'লে য'তে কিনা যাওক এই 1 টকাটো বা 2 টকা এনেকুৱা এইকেইটা চেঞ্জ খুজি ল'ব য'তে কি নাযাওক কিয় আজি এই ভিডিঅ'টো সৰু ভিডিঅ' আছিল জাষ্ট এইটো ইনফৰ্মেশ্যন দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ যে এই 1 টকাকে প্লাছ হৈ বহুতো ব্লেক মানি বৰ্তমান সৃষ্টি হৈছে ইণ্ডিয়া মানুহবোৰে বেছিকৈ কৰে এইটো ইণ্ডিয়া মানুহৰ ইলুজন বহুত ক্ৰিয়েট হয় এইটো প্ৰাইজৰ ওপৰত চ' আজিলৈকে ইমানেই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নেক্সট আৰু ভিডিঅ' আৰু আহি আছে এনেকুৱা